যে ফ্ৰেন্ডছ নমস্কাৰ মোৰ নাম পুলক আপোনালোকে চাই আছে খাতি পুলকৰাজ স্বাগতম জনাইছো আজি এটা নতুন ভিডিঅ'লৈ আহক তেনেহলে ফ্ৰেন্ডছ ভিডিঅ'টিলৈ আগবাঢ়ো যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেনেহলে ভিডিঅ'টো তলত গৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিবলৈ এটো নিশ্চয় কৰিব থ্যাংক ইউ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানে যে ভাৰত চৰকাৰে কৃষক আৰু মহিলা উন্নয়ন সাধনৰ বাবে তেওঁলোকে ভাৰত চৰকাৰে জনধন যোজনা নামৰ আঁচনি এখন উলিয়াইছিল ইয়াৰ বাবে বহুতো কৃষক উপকৃত হৈছে ইয়াৰ প্ৰথম অৱস্থাত অকল কৃষক আৰু মহিলাসকলে এই একাউণ্ট এটা খুলিব লাগে বেংকত গৈ এইটো হয় সম্পূৰ্ণ জিৰ' বেলেঞ্চৰ একাউণ্ট বুলি কয় যিকোনো বেংকত আপোনালোকে যেতিয়া জিৰ' বেলেঞ্চৰ একাউণ্ট খোলা হয় তাতে তেওঁলোকে ভাৰত চৰকাৰে 500কৈ মাহিলী এটা আৰ্থিক অনুদান আগবঢ়াই বৰ্তমান কৰোনা ভাইৰাছৰ বাবে সমগ্ৰ দেশতে এই প্ৰধানমন্ত্ৰী জনধন যোজনাৰ এটা নতুন নিয়ম সংযোজিত কৰিছে আপোনাৰ যদি 18 বছৰ হৈছে আপুনিও এই আঁচনিৰ অংশীদাৰ হ'ব পাৰিব আপুনি মাত্ৰ যিকোনো আপোনাৰ ওচৰতে থকা শাখা এটালৈ গৈ বেংকৰ শাখা এটালৈ গৈ অসম গ্ৰামীণ বিকাশ বেংক বা যিকোনো ইউকো বেংক আদিতো আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ জিৰ' বেলেঞ্চৰ আপুনি একাউণ্ট এটা খুলিব লাগিব তাতে কোনো একাউণ্ট খোলোতে কোনো পইচা দিব নালাগে জিৰ' বেলেঞ্চৰ একাউণ্ট বুলি কৈ খুলিলেই হ'ল ইয়াৰ বাবে আপোনাৰ কেইটামান নিয়ম বান্ধি দিছে এই আঁচনিখনত আপুনি ভাৰতৰ এজন নাগৰিক হ'ব লাগিব আৰু ছেকেণ্ড নম্বৰটো হৈছে আপুনি কোনো ধৰণৰ চৰকাৰী চাকৰি কৰি থকা হ'ব নালাগিব আৰু 3 নম্বৰটো হৈছে আপোনাৰ যদি 18 বছৰ হৈছে আপোনাৰ ঘৰত যিকোনো ল'ৰা ছোৱালী বা যাৰ 18 বছৰ হৈছে সকলোৱে এই একাউণ্টটো খুলিব পাৰে আৰু আপোনালোকে প্ৰধানমন্ত্ৰী জনধন যোজনাৰ পৰা মাহিলী 500 বা 1000 টকাকৈ আৰ্থিক অনুদান হিচাপে লাভ কৰিব পাৰিব এইটো সম্পূৰ্ণভাৱে নিশ্চিত অলৰেডি যদি আপোনালোকৰ যিকোনো একাউণ্ট আছে আপুনি যদি জনধন যোজনা আঁচনিৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব খোজে আপুনি এই আঁচনি লাভ কৰিব খোজে তেনেহ'লে আপুনি এই একাউণ্টটো ট্ৰান্সফাৰ কৰিব পাৰিব কেনেদৰে মই কৈ আছোঁ আপুনি যিকোনো ওচৰে শাখা এটালৈ যাব গৈ উঠি আপুনি ৰুপে কাৰ্ডৰ কাৰণে এখন এপ্লাই ফৰ্ম এখন আছে আপুনি সম্পূৰ্ণ ফিল আপ কৰি বেংকত জমা দিব আৰু যেতিয়া আপোনাৰ ছাবমিট হৈ যাব লগে লগে সেই একাউণ্টটো জনধন আঁচনিৰ যোনটো আঁচনিৰ হয় তালৈ একাউণ্টটো ট্ৰান্সফাৰ হ'ব আৰু আপুনি মাহেকত 500-1000 টকাকৈ আপুনি এই ধনৰাশি পাই থাকিব এই জিৰ' বেলেঞ্চৰ একাউণ্ট খুলিবলৈ আপোনালোকে ডকুমেণ্টছবোৰ হৈছে আপোনাৰ পান কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড আৰু আপোনালোকৰ জব কাৰ্ডৰ যদি আছে আৰু বছৰেকী আয় এখন চাৰ্টিফিকেট হ'লেই হ'ব আৰু এইখিনি ডকুমেণ্টছ জমা দি আপুনি এই একাউণ্টটো খুলিব পাৰিব আহক তেনেহ'লে ফ্ৰেণ্ডছ ছেকেণ্ড খবৰটিলৈ আহোঁ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে এইবাৰ কৰোনা ভাইৰাছৰ বাবে সকলো হাইস্কুলৰ পৰা ডিগ্ৰী লেভেললৈ সকলো এডমিশ্যন ফ্ৰী হ'ব লগতে সকলো কিতাপ বিনামূলীয়াকৈ দিয়া হ'ব ইয়াৰ বাবে কিতাপবোৰৰ বাবে তেওঁলোকৰ এটা গুৰুত্বপূৰ্ণ ঘোষণা এইটোৱেই যে আপোনালোকে যদি BPL কাৰ্ড আছে তেওঁলোককে এই কিতাপ সম্পূৰ্ণ বিনামূলীয়াকৈ বাবে পইচা এটা দিয়া হ'ব 1000 টকা ইয়াৰ বাবে আপোনালোকে এটা কাম কৰিব লাগিব মই যোনটো কৈছোঁ জিৰ' বেলেঞ্চৰ একাউণ্ট কাৰণ এইটো একাউণ্ট হয় সম্পূৰ্ণ ভেৰিফাই কাৰণ এইটো একাউণ্টত আপোনালোকৰ বছৰি আয় সংযোজিত হৈ থাকে আৰু এইটো একাউণ্টতে সকলো ডকুমেণ্টছ যিহেতু লাগে সেইবাবে এইটো একাউণ্টে একচেপ্ট হ'ব অসম চৰকাৰত আপোনালোকে যেতিয়া এই একাউণ্টটো খুজিব আপোনালোকৰ এই একাউণ্টটোৰ বাবে এই একাউণ্টত 1000 টকাকৈ কিতাপ কিনিবলৈ দিয়া হ'ব সকলো ছাত্ৰ ছাত্ৰীসকলক আৰু বৰ্তমান আপোনালোকে দেখিছে যে হায়াৰ ছেকেণ্ডাৰী লেভেলৰ পৰা ডিগ্ৰী লেভেললৈ সকলো ফ্ৰী এডমিশ্যনেই হৈ আছে বিনামূলীয়া এডমিশ্যন হৈ আছে আৰু আপোনালোকে দেখিছে আৰু ইয়াৰ বাবে কিতাপবোৰৰ বাবে 1000 টকাকৈ অসম চৰকাৰে এই প্ৰচেছটোৰ বাবে আপোনালোকৰ মিনিমাম আগষ্টৰ পৰা এই প্ৰচেছটো আৰম্ভ হ'ব তাৰ বাবে আপোনালোকে যি স্কুলতে বা মহাবিদ্যালয়তে আপোনালোকে যেতিয়া এডমিশ্যন ল'ব তাতে তেওঁলোকে আপোনালোকৰ 1000 টকাকৈ কিতাপৰ বাবে পইচাটোৰ বাবে আপোনালোকৰ একাউণ্টৰ নম্বৰ খুজিব আপোনালোকে একাউণ্টটো দি দিব আৰু ফ্ৰেণ্ডছ আৰু বহুতে সুধিব পাৰে যে আমি জিৰ' বেলেঞ্চৰ একাউণ্ট বা এনেকুৱা একাউণ্ট বা বাহিৰৰ বেলেগ বেংকত একাউণ্ট খুলিলে নহ'ব নিশ্চয় হ'ব কিন্তু আপোনালোকৰ সেইটো গতিত আপোনালোকৰ যদি সেই একাউণ্ট যিকোনো বেলেগ একাউণ্ট দিয়ে তেনেহ'লে আপোনালোকৰ কামটো লেহেমীয়া গতিত হ'ব কাৰণ বন্ধু বান্ধৱীসকল আপোনালোকৰ ভেৰিফাই কৰোঁতে হয়তো আপোনাৰ ভেৰিফাই কৰাত অলপ তেওঁলোকৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে সেইবাবে আপুনি যদি জিৰ' বেলেঞ্চৰ একাউণ্টটো দি দিয়ে কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈ আপুনি ছেপ্টেম্বৰ বা আগষ্ট মাহতে কিতাপ কিনিবলৈ সময়মতে আপুনি পইচাটো আপোনাৰ একাউণ্টত পাই যাব যদি ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক কৰিব আৰু যিমান পাৰে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰিলে আপোনালোকে নজনাজনো এই খবৰটো গম পাব অনাগত দিনত আপোনালোকে
এনেকুৱা খবৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ